কবিতাৰ শিৰোনাম ভাল পাওঁ তোমাক। কথা অঞ্জন বৰা আৰু আবৃত্তি দৃষ্টান্ত নাথ। ভাল পাওঁ তোমাক, নাজানো কিয়। সিদিনা তোমাক কলেজত প্ৰথম লগ পাইছিলোঁ। মোৰ মনত এটা প্ৰশ্নই খুন্দা মাৰি সুধিছিল। মই মনেৰে কল্পনা কৰা সৌ মৰম লগা ছবিখন তুমিয়েই নহয় জানো? তেতিয়া যে মই বাক শক্তি হেৰুৱাই মাথো লাগি চাই ৰৈছিলোঁ তোমাক। মনত আছেনে তোমাৰ কত যে সপোন ৰচিছিলোঁ? মনত পৰেনে তোমাৰ কলেজৰ সেই দিনটোলৈ? নাজানো কিয় তুমি যিদিনাৰ পৰা মোৰ জীৱনলৈ আহিলা, তুমি এপাহি ৰক্ত গোলাপ হৈ আজিও জিলিকি আছা মোৰ বুকুত। আশাত বিলীন হৈ প্ৰেমৰ দলিচা পাৰি ৰৈ থাকোঁ আজিও মাথো তোমাৰ বাবে। এদিন যেন আমাৰ সপোনবোৰ দিঠক হ'ব, আমি দুয়ো মিলি সাজিম এখনি সুখৰ ঘৰ। সিদিনা আমাতকৈ সুখী যেন কোনো নহ'ব, আৰু মই বুকুৰ মাজত খাবতি লৈ মাথো তোমাক কওঁ ভাল পাওঁ তোমাক।